এইবোৰ দেখাই আছে মই কলো কেব বুক হৈছে দে ওচৰতে আছে তাই ক'ব তই ইয়াক স্কুললৈ পঠিয়াই ল মই পাৰিম একদম টেনচন নকৰিবি একদম দৌৰা নকৰিবা দেই মানে বস্তুবিলাক ডাইলগবোৰ দিওঁতে হুলস্থুল নকৰিবা তাতে কাট নেকি তেতিয়া মোৰ ৰিয়েকশ্যন নাই আকৌ ওকে তুমি স্পন্টেনিয়াছলি যেতিয়া লাগে দিবা একদম হাঁহি ফূৰ্তি কৰি ফ্ৰেণ্ড এজনে ছাপৰ্টিভ যিটো দিয়ে শত গাখীৰ ঢালিব পাৰিবা আধা ঢালি ধুই দিলে হ'ব আচ্ছা ধোৱা আছে দেই মোৰ সেই চামুচখন আছে তুমি আৰু হাতেৰে দি আছা একো নাই ফুচকা কেনেকৈ বনাই এতিয়া আধা দি দিও ফৰাক কেনেকৈ হ'ব তেতিয়াহে বস্তুটো ভৰ্তি ভৰ্তি লাগিব কিবা এটা খাই আছে যেন লাগিব ফুলটো জমাই আছে ফুলটো সজোৱাৰ নিচিনা লাগিছে ফুলটো আঁতৰাই দিম নাথাকক কাষত থাকি লাগিব মই কৈ আছো তোমালোকক এইটো ডাইৰেক্টৰৰ পাৰ্ট ডাইৰেক্টৰ বুজাই দিবা মই বুজাই দিছো আজি তোমালোকে যে ভাঙিব মই যদি একশ্যন কম একশ্যনত গাৰ্গী 2 ছেকেণ্ড ল'বা একশ্যনৰ পিছত তোমাৰ একশ্যনটো মানে কণী ভাঙাৰ পৰা হ'ব এনেকৈ কণীটো ফাটি দিলা বাটি পেলাই তুমি দি দিলা তুমি দি দিয়াৰ পিছতে তোমাৰ ডাইলগ আৰম্ভ কৰিব পাৰা গাৰ্গীয়ে আৰু তুমি সেই তাই যে ফস্কে দি দিব তাৰপিছত তুমি এবাৰ এনেকৈ চাউণ্ড এটা হ'লে তুমি ৰিয়েকশ্যন এটা কৰি নৰ্মেল লাগে তেতিয়া সাইলেন্স তুমি নকবা দেই ৰেডি অৰ্ডাৰ कैमरा एक्शन rolling hey rolling रोलिंग okay rolling एक्शन कैमरा rolling एक्शन ঐ কেব বুক হৈছে দে ওচৰতে আছে আৰে তুমি দেৰি কৰি আছা সেইকাৰণে কৈছিলো তাৰপিছত মই কি কম লগে লগে কাট হ'ব নেকি কাট নহয় সিনটো যিমান লাগে আছে ওভাৰ হ'ব কাট বুজাই দিবা ঐ গোটেই সিনটো ওভাৰ হ'ব গাৰ্গী ঐ ডিৰেক্টৰ ओके যা साइलेंस कैमरा rolling एक्शन ঐ কেব বুক হৈছে দে ওচৰতে আছে তই ইয়াক পঠিয়াই লৈছো মই পাৰিম টেনশ্যন ল'ব নালাগে খাই ল আৰামছে कट ডোন্ট কাট কি কিয় কাটিলা डायलॉग कर ডাইলগ হৈ গ'লে কাটি দিবা নেকি আগতে যাম आसो একশ্যন কৰি एक्शन গো দিবি যিমান পাৰ সোনকালে মই কোনো দৌৰা কৰি কৰিব নালাগে যিমান পাৰ সোনকালে পেন কৰি দিবা পালো কিন্তু বেলেগ और নাই फ्रेम लो लो পেন কৰি ফ্ৰেম পেলো অ অৰ্ডাৰ হা? তামান দিব পাৰিলা যাম এতিয়া অৰ্ডাৰ साइलेंस कैमरा rolling एक्शन তই আহিব নালাগে দে অটিপিটো কচোন 0966 ৰেডি কাম एक्शन এই কি ৰলিং নোকোৱা কিয় এটা ৰলিং নকয় মই ৰলিং ক'বলৈ ৰলিং एक्शन ঐ বেয়া নাপাবি ভালকে সময় দিব নোৱাৰিলো একো টেনশ্যন নলবি হ'ব দে নেক্সট টাইম আহিলে আগতীয়াকৈ খবৰ দিবি কিন্তু হ'ব বাই বাই ফ'কাছ লোৱা ফ'কাছটো মানুহজনী আহিলে গম পাম কোৱা অঁ দিয়া হা সেইখিনিতে ফ'কাছ আছে অঁ যাম অৰ্ডাৰ साइलेंस বাৰ্ণ হৈ আছে সেইবোৰ নাৰাখিবা অঁ कैमरा ৰলিং এক্সপ'জাৰ বেছি থকা নাইতো ৰলিং कैमरा এই ৰলিং एक्शन ঐ বেয়া নাপাবি দেই ভালকৈ সময় দিব নোৱাৰিলো একো নাই ন টেনশ্যন নলবি নেক্সট টাইম আহিলে কিন্তু আগতীয়াকৈ খবৰ দিবি বাই বাই एक्शन
ওপৰলৈ লোক এটা দি থৈ যাবা ওপৰলৈ লোক নমস্কাৰ আমাৰ বৰ্তমান প্ৰডাকশ্যন মেনেজাৰ কি কয় বৰ্তমান আমাৰ চৰাই চাপৰিত আমাৰ যিখন শ্বৰ্ট ফিল্ম হ'বলৈ গৈছে আমাৰ তাৰ শ্বুটিং চলি আছে এয়া আমাৰ প্ৰডাকশ্যন মেনেজাৰ নমস্কাৰ পোনপ্ৰথমবাৰৰ বাবে প্ৰডাকশ্যন মেনেজাৰ হিচাপে থাকিবলৈ পাই ভাল লাগিছে আৰু বাকীখিনি ৰাতিলে ক'ব আৰু এৰি দিলোঁ এৰিলোঁ কোৱা আৰু কি কোৱা ক'বলৈনো কি আছে আৰু এইফালে বাকীখিনি বাকী যি নকওঁ কিন্তু 6 মিনিটটো মোৰ মনত আছে 6 মিনিট কল টাইম দিছিলোঁ 6টা বজাত কিন্তু আমাৰ অভিনেত্ৰীসকলে 6:30 বজাত আহি পালেহি তো প্ৰথমতে মানে প্ৰডাকশ্যনৰ বিফল তো টাইমিংটো মেনেজ নহয় আধা ঘণ্টা চেলাৰী কাটিব চেলাৰী ডাইৰেক্ট সিহঁতক কাটি দিম মানে কোনো কেছ নাই তাৰপিছত বাকীখিনি ভালেই হৈছে আমি যিমানখিনি এক্সপেক্ট কৰিছিলোঁ তোমালোক দুজনে খোৱা নাই মই খালোঁ আহাচোন অঁ মই নোখোৱা না বৌয়ে কি কয় খোৱা এৰেঞ্জ কৰিছে বৌয়ে কি কয় তুমি খালা আহা ৰাস্তাত হেৰি পালে প্ৰিণ্টৰ দোকান পালে প্ৰিণ্ট আউট কৰি ল'বি গম পাইছ বহুত দিগদাৰ হৈছে নহ'লে অ'কে পাহৰি যাবি দেই নমস্কাৰ আমি বৰ্তমান গৈ আছোঁ দীপৰ বিলৰ অভিমুখে এখন সুন্দৰ শ্বৰ্ট ফিল্ম কৰিব গৈ আছোঁ তাৰপৰা আমাৰ মাজত আছে এয়া বুঞ্জন দা আমাৰ মেইন কেৰেক্টাৰ আমাৰ যোন হিৰো যোনে কেব ড্ৰাইভাৰৰ ৰোলটো কৰিছে আমাৰ এইফালে এগৰাকী বোৱাৰী আছে বাইদেউ স্নিগ্ধা মহন্ত বাইদেউ এয়া আমাৰ বোৱাৰীজনী তাৰপৰা এওঁ মহিলা মেইন কেৰেক্টাৰ আমাৰ ডাইৰেক্টৰ মোক এৰি 3টা বিয়া হ'ল আজি বহুত বছৰ মূৰত লগ পাই গৈছো বহুত বছৰৰ মূৰত আৰু কিবা ক'ব অপেক্ষা কৰিব লাগিব আপোনালোকে আপোনালোকে অপেক্ষা আমি আজিৰ পৰা কাম ষ্টাৰ্ট দিছোঁ আৰু কিবা আৰু আপুনি নিজকে চিনাকি দি দিয়ক এইজন হৈছে আমাৰ ডিঅ'পি প্লাছ আমাৰ চিনেমেটোগ্ৰাফাৰ আৰু খুব ভাল কাম কৰি আছে আৰু লগতে প্লাছ এডিটৰ প্লাছ হি এডিটৰ হি পোষ্ট প্ৰডাকশ্যনৰ ওপৰত আছে আমাৰ হিৰোৱে কিবা ক'ব নেকি মই আপোনাক আমি ন শিল্পী 10 বাৰ টেক ল'ব লাগে কেব ড্ৰাইভাৰ হিচাপে প্ৰথমবাৰ এটা ফালে ভাল দেই গুৱাহাটীত ধনী মানুহ বহে ন এচি অন থাকে ন এই মজা আমি আগবাঢ়িছোঁ কিমানখিনি আগবাঢ়িব পাৰোঁ কৰি আছোঁ আৰু কিছু সময় আপোনালোকে অপেক্ষা কৰিব লাগিব অপেক্ষা কৰক নিশ্চয় আপোনালোকৰ সন্মুখত দাঙি ধৰিম এখন সুন্দৰ শ্বৰ্ট ফিল্ম আশা কৰোঁ সকলোৱে ভাল পাব সকলোৱে মৰম জনাব ধন্যবাদ ধন্যবাদ ৰোলিং এক্সন ভাল নহ'ল ছাৰ আৰু হৈছে ৰেকৰ্ড দেখাই এইটো এটা খাব এই টাইম ক'ত দেখাই আছে দেখাই যাম ৰেডি মাৰি চাউণ্ডটো দি দিয়া মোক ইয়াত গানটো বজাই থাকিব লাগিব নেকি গান অফ কৰা গান অফ কৰি থোৱা অফ কৰি দিয়া নালাগে হৈ গ'ল যাম সাউন্ড রোলিং চেট কৰ কথা বল সাউন্ড রোলিং ডাউন টাউন পৰা 6 মাইল গৈ আছে ফার্স্ট টেক 4 সেকেন্ড ন সরি শট 4 সেকেন্ড ন সিন 4 নালাগে আমাক এইটো ৰেফাৰেন্স লাগে সিন 5 লিখিলি লিখিলি সিন 5 লিখিলি ৰেফাৰেন্স লাগে একো প্ৰবলেম নাই পেলাই থৈছে ঐ এই ইয়াতে হৈ গ'ল দিয়া যোৱা গাড়ী মাৰি দিয়া এইটো মাৰি দিয়া নহ'লে নয় যে আহিব হৈছে হাজবেণ্ডে কি কৰে নো
টাৰ্ণিং চাৰ্ণিং থাকিলে মানে ভাল লাগে এনেকৈ চিধা ৰাস্তা চলাব ভাল নালাগে মানে সেইটো কথাবিলাক যে এক্সপ্ৰেছন তুমি এইফালে ঘূৰি যামগে ন হাজবেণ্ডে কি কৰে নো সেইটোতো কাটিলে হৈ গ'ল আৰু বাকীখিনি নহয় আৰু এবাৰ লওঁ ন মই হাজবেণ্ডলৈকে পাই যাম আকৌ পিছৰখিনি আমি কৰিব পাৰোঁ কিন্তু মানে হাজবেণ্ডে টাইম পাম ন এইখিনি পাৰি মানে হৈ যাব এইটোকে কৰি লওঁ আৰু এবাৰ তুমি ইয়াতে থাকা নেকি ৰ'বা না শুনা না মজা ন শুনা না এইখিনিতো হৈ গ'ল আকৌ এবাৰ এনেই মানে ফাৰ্ষ্টটো এবাৰ আকৌ এবাৰ হা জাষ্ট ট্ৰাই মানে লাষ্ট টাইম আকৌ কিন্তু হ'ল যদিও হাজবেণ্ডে কি কৰে ন সেইটো পাছত সেই তাতহে আছে ইয়াতে নেকি আকৌ দিছোঁ নাই ছেকেণ্ডটোত ইমান ভাল নালাগিল তোমাৰ সেইকাৰণে কাৰণে ক'ব ছেকেণ্ডটোত ইমান আগৰ পৰা ভাল লাগিছিলে এইবাৰ মোৰ ভাল নালাগিল মানে নাজানো সেইকাৰণে মই আকৌ ষ্টাৰ্ট দিছোঁ কি কৰোঁ পেইণ্টিঙৰ পৰা কওঁ নে আগৰ পৰা কওঁ এনেই ঘূৰি আছোঁ গাড়ী চলাই থাকিবলগীয়া হৈছে ন যাওঁ নেকি সেইখিনি আগৰ পৰা ঘূৰাওঁ হাজবেণ্ডে কি কৰে ন আকৌ তালৈ যাম নেকি আমি নালাগে কিয় পেইণ্টিঙৰ পিছত তুমি সুধিব আছিলে ফ্লাইট কেইটাত মই কম 4:30 হ'ব 2:30 পাই যাম দিয়া শৰ্টকাট হৈ যাওঁ নেকি বুলি তেনেকুৱা ডাইলগটো চোৱা আকৌ বুঢ়া হৈ গ'লো ন তুমি বিয়াৰ কথা মাৰ এতিয়া কেনেকুৱা এইটো কমাব লাগিব নহয় এনেকৈ হ'লে নহ'ব আকৌ ৰিটেক মোক কিবা খেলি মেলি লাগি গৈছে আৰু শুনি থাকিলে মই ক'ব নোৱাৰি আছোঁ ন এইখিনি মই কৈ দিয়া এইখিনিৰ পৰা কেক কাটা হৈ জানি ভাল হ'ল নে আকৌ কৰিব লাগে বুলি ভাবিছোঁ সুধিছোঁ তোমাক এবাৰ চাই লওঁ বোলে পেইণ্টিং এতিয়াও কৰি আছানে মাজে সময়ে দেখাব প্ৰান্তিকত মোকেল লাগিছে নিজক খবৰ জানাই ওগৰাটো গানটোৰ পৰা যাম ন চল ৰেডি সাউন্ড রোল হইছে তোমাৰ সাউন্ড ৰ'ল কেমেৰা ৰ'ল হইছে গাৰ্গী বাগানক ফোন কৰি দিয়া মোৰ পৰা মই কৰি দিছোঁ তাতো শটটো লৈ আছে নেকি স্যাৰ মই ৰোল কৰোঁ মোৰ গাড়ীখন কি নহ'ল আমাৰ ডিষ্টেন্সটো কাৰণে স্যাৰ ডিষ্টেন্সটো কাৰণে আমি হেৰি কৰিলোঁ
কোৱা অঁ ক'ব লাগে এইটো মাতত ক'ত আহিব বাৰু ইয়াত এতিয়া সি পাইছোঁ এই দীপৰ বিলত অঁ এতিয়া আমি নেক্সট শ্বট ল'বলৈ গৈ আছোঁ দীপৰ বিলৰ পাৰত আৰু তাত থাকিব আমাৰ পৰাগ আৰু অমিতা ছাৰহঁতে আমাক গাইড কৰিছে ছাৰহঁত গৈ আগত আছেগৈ আমি যাওঁ এতিয়া বাই বাই বহুত ভাল অভিজ্ঞতা কেতিয়াও এক্টিং কৰি পোৱা নাই চেষ্টা কৰি আছোঁ বহুত টান বা কচোন বাপৰে হিলি গৈছোঁ নোৱাৰিছোঁ ঘামি গৈছোঁ ফাটি গৈছে চব হৈছে খালি লাইনটো এৰি নিদিওঁ লাগি আছে নকৰিতো এই ভালকৈ ক ভালকৈ বাদ্য দে বৰ্তমান আমি গৈ আছোঁ দীপৰ বিলৰ অভিমুখে দীপৰ বিলত এটা আমাৰ শ্বট ল'ব আছে বহুত সুন্দৰ শ্বট তাৰ কাৰণে বহুত আমি আশাবাদী হয়তো শ্বটটোৰ কাৰণে আমি বহুত প্লেনিং কৰিছিলোঁ বহুত প্ৰিপেৰেশ্যন কৰিছিলোঁ এই তাকে এতিয়া ল'বলৈ গৈ আছোঁ আশা কৰোঁ ভাল হ'ব শ্বটটো চব কনষ্ট্ৰাকশ্যন ঠিকেই কৈছে কাৰোবাৰ কাৰণে কনষ্ট্ৰাকশ্যন কাৰোবাৰ কাৰণে আকৌ ডিষ্ট্ৰাকশ্যন নাই স্নিগ্ধা টোনটো তোমাৰ ভুল হ'ল সেইটো লাষ্টৰ টোনটো তেনেকুৱা ইনচাল্টিং মোৰ আছিলে মানে অ'কে অ'কে তোমাৰ নৰ্মেল আছিলে চব কনষ্ট্ৰাকশ্যন অ'কে 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 ফাইন আকৌ এইখিনি পাই আকৌ কৈ যোৱা এইখিনি পাই আকৌ কোৱাচোন এইটো সেইটো পেইণ্টিং কৰিব তাৰ পিছৰখিনি ক'বা আকৌ কৈ দিওঁ হা পেইণ্টিং কৰিবলৈতো আগতে বহুত আহিছিলে এফালে এতিয়া বহু কেতিয়াবা সাগৰৰ পাৰত মোৰে এইফালে ইমান অহা যোৱা নহয় কেতিয়াবা এয়াৰ পেইণ্টিং কৰিবলৈতো অকণমান টাইম গেপ লৈ লৈছোঁ হা ব'লা বিলখন অকণ চাই যাওঁ যদি সময় কেমেৰা অফ কৰা চিধা যোৱা স্পীডত ৰেলগেট পৰি আছে গোপ্ৰৰ লগত ৰেলগেটৰ যি শ্বট আছিলে লৈ লোৱা ইমিডিয়েট যোৱা গোপ্ৰৰ লগত ফ্ৰণ্টলৈ ল'ম আৰে যি শ্বট আগৰ পৰা প্লেন আছে সেইটো লোৱা ব'লা 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 জি আছে সেইটো লৈ ঘূৰি আহিবা বুজি পাইছানে কোৱা তুমি শুৰু কোৱা এইটো কৰি যাওঁ এইটো কৰি যাওঁ নহয় গোপ্ৰৰ লগৰখিনি আগতে কৰি লওঁ ৰেলগেট কোনখিনি পৰি আছে সেইটো গম নাপাব ন গাড়ী গেটে আমি পৰি আছো নেকি গেট পৰা যেন দেখিলে তুমি মাত্ৰ এইটো ক'বা গেটখন নপৰিলেই হ'ল দেৰি হৈ যায় সেইটো ক'বাই খালি দেই গেটখন যে নপৰিলে হ'ল আৰু দেই দেৰি হৈ যায় আকৌ ক'বা এতিয়া একদম নৰ্মেলি বহি থাকাচোন একো কৰিব নালাগে শব্দ নাই দেই আমি শ্বট লৈ আছিলো পংকজ শ্বট লৈ আছিলো কোনটো এইটো চিন্তা এইটো নেক্সট শ্বটটো ন এইটোতো হৈ গ'ল অ ফ্লাইট কেইটাত আছে ন খতম এতিয়া নেক্সট আমি আমাৰ ওটিএস কেইটা আছে কি হৈ গ'ল পেইণ্টিং এতিয়াও কৰি আছো ন এইটো লৈ লওঁ এবাৰ লাষ্ট কোনটো পেইণ্টিং এইটো তাত ল'ব লাগিব ন পেইণ্টিং এতিয়াও কৰি আছা ন তো পেইণ্টিং ক'লো দেখোন এইমাত্ৰ পেইণ্টিং এতিয়াও কৰি আছাতো নহয় আমিতো এইটোহে ল'লো তোমাৰ মাজে মাজে দেখা পাওঁ প্ৰান্তিকত এইটো নাই কৰা আমি এইটো হাইৱেত ল'ম ন সেইটো মানে মোৰ থাকি গৈছিল তুমি বাকী চব হৈ গ'ল ন হাজবেণ্ডে কি কৰে ন তো ল'লো এইটো হৈ গ'ল
গাড়ীখন এইখন এবছৰ মানে হ'ল তুমি ক'লে যাবা এইটোতো তাত আছে তাৰপাছত চব কনষ্ট্ৰাকশ্যনটো হ'ল নালাগে দিয়া হ'ব দিয়া এইটোতো পইচাৰ তাত খেলটো কেমেৰামেন খোজকাঢ়ি গৈ আছে আহিব দিয়া মানৱ এয়াৰপৰ্টলৈকে যোৱা ৰাস্তাটো কিমান দূৰ মানে যে গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বুলি লিখা থাকে যে এইটো ছাৰ গৈ একদম আগেদি ওলাব লাগিব সেইটো বহুত দূৰ হৈ যাব নাই খালি তুমি মাজত বহি লোৱা তুমি নহয় তুমি মাজত বহি লোৱা এই চবটো গুৱাহাটী এয়াৰপৰ্ট গুৱাহাটী ডাইৰেক্ট গৈ লওঁ বুজি পাইছানে গোটেই ড্ৰামাটো ৰিপিট হ'ব গৈ থাকোঁতে গোটেই ড্ৰামাটো কৰি দিয়া গোপ্ৰতখিনি পাহৰি যোৱা গোপ্ৰত তোমালোকে লোৱাই নাছিলা গোটেই কামখিনি এবাৰ তুমি এইফালে থাকিবা এবাৰ এইফালে থাকিবা বুজি পাইছানে নাই দুটা কেমেৰা ড্ৰাইভাৰৰ কাষত এজন বহিব আৰু অকল তোমালোকক লৈ যাম ঠিক আছে ব'লা বহা চুলি তুলি মেলা কি কণ্টিনিউটি দিয়া দিবা তাৰপিছত তুমি ঠিকে আছে আগলে ঠিকে আছে আগলৈ আছে অ'কে বিহাইণ্ড দ্য চিন মোবাইল এটা লাগিছিল এনেকে ভাৰ্টিকেল কৰিব চব আমি আপলোড দিবলৈ কথা কৈছোঁ কিটো একেবাৰে ভালকে বনাই আছে চব বহুত বেছি গানটো বেয়া লাগিছে चलती है क्या 9 से 12 सुबह सवेरे नाचना गाना हमको भी प्यार लगाने देना और নাই স্নিগ্ধাহে জানে স্নিগ্ধাহে জানে আকৌ আরে তুমি এইবিলাক জানা ন এটা কিবা আছে যদি কনসেপ্টবিলাক ভালকে জানা ন जानते हो कि नहीं একদম নাজানো পুৰা বুকু আমরা হ'ব পাৰে তুমি মোৰ এক্স আছিলা সেইবুলি কি এনেকৈ জোকাইবা নেকি তাই মোৰ ফিল্ডে আহি আছে এতিয়াও মাথাটো বেছি বেয়া হৈ আছে সেইটো কাৰণে ভাবিয়ে ল'লো যে তেনেকৈ কেমেৰামেন বলো স্নিগ্ধা পুৰা মাথাটো মোৰ ওপৰত বেয়া কৰি থোৱা বেয়া হৈয়ে আছে কৰি থোৱা কিয় ফিল্ডটো যে এক্স वाली ফিল্ডিং লৈ ল'লো ন फिर से रेडी सर हाँ नाइस थैंक यू सर वेरी वेरी मच आई लव यू फॉर दैट পাক দিছো মোবাইলটো কিবা অকৱাৰ্ড ইয়েস ভেৰি মাচ লাগিছে মানে গৰম হচ্ছিলে কেনেকুৱা লাগিছে পানী খাইছ আমি লাগিছে পানী ঠিক আছে। খা নাই ঠিকে মোক বেয়া লাগিছে भूख लैसे नहीं এই সব বাদ দো মই কি কৈছিলো যোনে নিজে কৰে প্ৰজেক্ট নিজৰ চবৰে হয় নহয় सर যোনে নিজে অ। কৰে শিকিছো যোনে নকৰে নাই किस नहीं মই যে লাগি আছো মই প্ৰথমতে তোমালোকৰ প্ৰত্যেকৰে ভালৰ কথা ভাবিম ইমান কষ্ট কৰি দূৰৰ পৰা আহিছা গুৱাহাটীত আছা ঘৰ ভাড়া কৰিছা ফিজ এটা গৈছে হয়নে পইচা এটা খৰচ হৈছে তাৰপিছত মই ৰিপ্ৰেছ নকৰোঁ কিন্তু তোমালোকে কিমান ল'ব পাৰিবা ইণ্ডিভিজুৱেলিয়ে ল'ব চব সমান নহয় নহয় যাৰ যোনে একেডৰা মাটিতে বহুতখিনি বীজ দিয়া যায় যাৰ কোৱালিটি আছে সি গছ হ'ব নহ'লে নহ'ব কিমান লাগে খান্দি থাকিব পাৰ্চেলি বেয়া পোৱা হৈ যাব বেছিকৈ লাগি থাকিলে সাউন্ড কাটিলা সবটা ঠিকে আছে যেন লাগিছে মোৰ তোমালোকৰ কনফিডেন্সটো দেখি ভালে আছে এতিয়া এতিয়া আকৌ গোপ্ৰটো লগাব লাগিব খালি আছে ओके एकदम जगह
একচুৱেলি নিজে লিখা মানুহে মই বনোৱা নাই ইয়াৰ এটাও ডাইলগ মই বনোৱা নাই খালি মই লিখি পেলালোঁ যে সেইটো কাৰণে মোৰ মনত থাকিলে তহঁতিও যদি নিজৰ নিজৰ কপিত লিখি দিলি হয় লিখাত বৰ চোকা যে মোৰতো গ্ৰেজুৱেশ্যনত যে কমাৰ্চত গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট হ'ব পাৰে নকবি আৰু তই যে সঁচা কৈছোঁ ছাৰ বুলিহে তই বাচি আছ দেই কেলে বেলেগ মই মানে নকওঁ বেলেগ ডিৰেক্টৰ অলপ বাজি বেলেগ গ'ল ডিৰেক্টৰ নাটকতো দেখিছোঁ চকী দলিয়াই দিয়ে চেণ্ডেল ষ্টেজৰ ওপৰলৈ এনেকৈ কেৰেক্টাৰ ইয়াত থাত্তৰকৈ পৰিছেহি আহি ষ্টেজৰ ওপৰলৈ চেণ্ডেল তই ভাবিব নোৱাৰ সোমাই থাকে ন এটাইও যদি গণ্ডগোল কৰি থাকে নহয় একদম মানে সঁচা কৈছোঁ মাৰি পেলাবলৈ মন যায় মোৰ সেইকাৰণে মাথাটো পটককৈ যে মানে শ্বৰ্ট টেম্পাৰ্ড হয় যে সেইটো কাৰণে বহুত বেয়া এইটো এটাইও যদি গণ্ডগোল কৰে গোটেই গ্ৰুপটোৱে ভুগিব লগা হয় তুমি হেৰি কৰা ফ্ৰেম নিজে মেনেজ কৰি কি কৰি আছা 5 ছেকেণ্ড আছে 5 ছেকেণ্ডলৈ ৰবি মোক ক'লে চাউণ্ড তুমি ল'বা তুমি সেইফালে যোৱা মোক কৈ ল'বা না কেমেৰা অন হৈছে মানে তোমালোক এটা মোৰ দেৰি হৈ আছে মই মেকিং নহয় কেমেৰা শ্বট কৰা তুমি এটা কেমেৰা ল'লে সেইটো কেমেৰাটো লৈ থাকিলে কিয় প্ৰব্লেম আছে তুমি মেকিঙে ল'ব লাগিব নেকি নহয় এইটো ফ্ৰেমত মই ওলাই ল'লে জানো কোৱাচোন কিমান তোমাৰ নম্বৰটো ৰলিং একচন আপোনাৰ অনুভৱটো ক'ব নি আজি কেব ড্ৰাইভাৰ হৈ কেনেকুৱা লাগিছে জীৱনৰ প্ৰথমবাৰ কেব ড্ৰাইভাৰ হৈ মোৰ এনেকুৱা লাগিছে যে মই কেতিয়াও কেব নচলাম কাৰণ কেব চলাবলৈ হ'লে কেতিয়াবা পুৰণা স্মৃতিবিলাক পিছফালে আহি বহি দিয়ে সেই স্মৃতিবিলাক ভাবি কেবৰ ওপৰত কনচেনট্ৰেশ্যনে নাই এনে লাগে যেন চব বাদ দি হয়তো কোঠাৰ দি টাঙনিয়াম নহ'লে ফুল গোলাপৰ দি আকৌ মানে প্ৰেম আৰম্ভ কৰিম তুমি এই ডাইলগটো কৈ থাকাচোন পেইণ্টিং এতিয়াও কৰি আছা ন পেইণ্টিং এতিয়াও কৰি আছা ন এইটোবিলাকৰ মোৰ শব্দবিলাক নাহে দেখিছা নাই পেইণ্টিং এতিয়াও কৰি আছা ন আকৌ এবাৰ আকৌ কেনেকৈ আছিলে চিন্তা ৰলিং একচন একচন বুজন বেছি ষ্টল হৈ আছ দোস্তে বেছি ষ্টিল হৈ আছ সেনেকে কৰিব নালাগে অলপ অলপ কৰিব এই স্লিংঠাই মজা কৰিছে ঐ স্লিংঠাই সিফালে লগ আছে হোটেল নাওখন বেছিকৈ এখন ওলাইছে ভিজিবল গম পাব আগত দোস্তে আগত বুঞ্জন দা আগত বুঞ্জনদা অকণমান এইফালে যা তোৰ লেফ্ট চাইডে যা অলপ তোৰ লেফ্ট চাইডে পাৰিবি বুঞ্জনদা ৰাইট চাইড বুঞ্জনদা আপুনি ৰাইট চাইড যাওক আৰু তাই লেফ্ট চাইড যাওক
ফেমৰ পৰা আঁতৰক ফেমত আহিছে অলপ ক্ল'জলি বহা অলপ ক্ল'জলি বহা অলপ ক্ল'জলি পাৰিবি নি অলপ ওচৰলৈ বহা অলপ ওচৰত চাপি যা স্নিগ্ধা এখোজ আগলৈ স্নিগ্ধা অলপ আগলৈ Rolling. Action. ইমান চাইলেণ্ট হৈ দিয়া মানুহ শুয়ে নাই তোমাৰ উশাহ কুহুৱা কোমল শেৱালি কোমল হাঁহি হাঁহিয়ে হৃদয় হৰিলে শুনাই এটি কিবা মিঠা বাঁহী শাৰদীয়া চেনেহীৰে কঁকাল ইমান লাহি তোমাৰ উশাহ কুহুৱা কোমল শেৱালি কোমল হাঁহি হঠাৎ আজি গালো মই মৰম সনা গীত তাকে শুনি চেনেহীৰে উখল মাখল চিত বালিত নাচে আমাক জোকাই এটি সৰু বালি মাহী তোমাৰ উশাহ কুহুৱা কোমল শেৱালি কোমল হাঁহি খুব ভাল বুজিছা মেকত কাম কৰিবলৈ শিকাইছে ছাৰে কেনেকৈ স্ক্ৰিপ্ট লিখে তাকো কৈছে ডিৰেক্টিং কেনেকৈ কৰিব লাগিছে কেনেকৈ কৰিব লাগে প্ৰডাকশ্যন কি কেনেকৈ প্ৰডাকশ্যন মেনেজমেণ্ট কৰিব লাগে মানে এখন চিনেমাত যিবিলাক ডিপাৰ্টমেণ্ট থাকে এখন চিনেমা প্ৰস্তুত কৰিব পৰাৰ ক্ষেত্ৰত সেই আটাইবিলাক ডিপাৰ্টমেণ্টৰ বিষয়ে ছাৰে আমাক খুব সুন্দৰভাৱে কৈছে আৰু সঁচাকৈ আমি খুব এনজয় কৰিছোঁ আৰু মাজে মাজে আমি চিনেমা চাওঁ ছাৰে কোৱা আমি চিনেমাখন চালোঁ তাৰপাছত আমি নিজেও ডকুমেণ্টাৰী কেইখনমান আমি এডিটিং কৰি আছোঁ ভাল লাগিছে যথেষ্ট সুন্দৰ অভিজ্ঞতা এটা আৰু আচলতে আমি নতুনকৈ আমি মাছ কমত থাকোঁতে আচলতে চিনেমা চাবলৈ শিকিছিলোঁ ফিল্ম ষ্টাডি ছাবজেক্টটোৰ পৰা কেনেকৈ চিনেমা চাব লাগে আৰু ছাৰেও আমাক সেইখিনি একেখিনি বস্তুৱে আৰু অলপ আগুৱাই লৈ গৈছে আমাক কেনেকৈ চিনেমা চাব লাগে চিনেমা চোৱাৰ ধৰণটো আগতে চাইছিলোঁ আমি অকল কাহিনীটো থুল আজিকালি কাহিনীৰ লগতে কেমেৰা এংগল টেকনিক কেনেকুৱা ধৰণে এডিটিং কৰিছে লগতে এক্টিঙত কেনেকুৱা ধৰণে তেখেতসকলে এক্সপ্ৰেশ্যন দিছে ট্ৰানজেকশ্যনবিলাক কেনেকুৱা আটাইসমূহ আজিৰ তাৰিখত অকণমান হ'লেও মন দিব পাৰিছোঁ থেংক ইউ the Sarai Sapuri wonderful really love it thank you মানে কেনেকুৱা লাগিছে আগতে তুমি চিনেমা চাই আৰু এতিয়া চিনেমা চাই এতিয়া তুমি চিনেমা ডেফিনেশ্যনটো বদলি দিব চিনেমা আগতে চাইছিলোঁ ইফালে গাড়ী উৰি থাকিব পৰি থাকিব ভাবিছোঁ এনিমেশ্যন ক'ৰবাত দেখিম এটা ভাল মেছেজ থাকে তো ভাল মুভি কিন্তু প্ৰেক্টিকেলি চিনেমাটোত ফিল্ম ষ্টাডিজৰ বাবেই হওক বা কিবাৰ কাৰণে যোনখিনি চিনেমা এখন দুখন দেখালে নহয়
এটা মানে বেলেগ পাৰচেপশ্যন দিছে ৱৰ্ল্ডক লৈ, এটা বেলেগ এটা আণ্ডাৰষ্টেণ্ডিং দিছে। প্লাছ কেমেৰা কেনেকৈ এডিট কৰে, কেনেকৈ লেয়াৰ্ছ ক্ৰিয়েট কৰে, কেনেকৈ ইটোৰ ওপৰত কেনেকৈ এফেক্টছ দিয়ে, কেনেকৈ ট্ৰেনজিশ্যন দিয়ে, এনেতো চাবলৈ বহুত ইজি নিচিনা লাগে, কিন্তু প্ৰেক্টিকেলি ইমানখিনি বস্তু সোমাই থাকে, এটা ইমান ডাঙৰ টিমৰ সোমাই থাকে, কিমান ডাঙৰ এটা কাম এটা হয়, সেইটোৰ বিষয়ে অকণমান হ'লেও ইয়াত মানে আৰু এক্সট্ৰা জ্ঞান পাইছোঁ। গোটেই 5-6টা দিন হৈছে, আৰু বা কিমান কি শিকোঁ, কিন্তু এতিয়ালৈকে কিন্তু বহুতখিনি বস্তু পাইছোঁ। যথেষ্ট ভাল লাগিছে ইয়াত। আমি যেনেকৈ চৰাইবিলাক আমি এতিয়া চাপৰি পালোহি, ঠিক আমি বহুত ইয়াত আহি পিনে উৎসাহিত হৈ আছোঁ। আৰু বিশেষকৈ ফিল্মৰ বিষয়ে আগতে যেতিয়া আমি ফিল্ম চাইছিলোঁ জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে চাইছিলোঁ, ফূৰ্তি লাগে কাহিনীটো চাওঁ, কিন্তু ইয়াত আহি পিনে এতিয়া আমি এখন ফিল্ম কেনেকৈ মেকিঙৰ পৰা আৰম্ভ কৰি পিনে সকলোবিলাক দিশ, কেমেৰাৰ এংগুল হওক, যিবিলাক তাহাঁতি ৰুল ফ'ল' কৰে বা ফিল্মখনত ডাইৰেকশ্যনৰ কামবিলাক হওক, সকলোবিলাক আমি এতিয়া বুজাৰ পিছত যেতিয়া এখন চিনেমা চাওঁ সেইবিলাক কথাই মনলৈ আহে। ফিল্মখন এনেকৈ বনোৱা আছে, ফিল্মখন এইটো এনেকুৱা কৰাৰ কাৰণে ফিল্মটো শ্বৰ্টটো এনেকুৱা হ'ল, সেইবিলাক কথা এতিয়া আমি বুজিব পাৰিছোঁ। আৰু স্পেচিয়েলি থেংকছ টু জুলন ছাৰ, তেওঁ আমাক ইমান ধুনীয়াকৈ শিকাইছে আৰু আমাৰ এটা চৰাই চাপৰি এটা পাৰ্ট হ'বলৈ আমাক দিয়াৰ বাবে আমি বহুত থেংকফুল তেওঁ আছে। আৰু স্পেচিয়েলি আজি মোৰ বাৰ্থডে, চ' উই আৰ চ' এক্সাইটেড ফৰ ডেট। আৰু হয়তো ছাৰো আহিব অলপ পাছত, হয়তো ভাল লাগিব, আমি সকলোৱে এনজয় কৰিম। ধন্যবাদ। মোৰ কাৰণে এটা কেক আনি থৈছোঁ, কিন্তু কেকটো এতিয়ালৈকে ময়ো দেখি পোৱা নাই, আমি ল'ৰাখিনি দেখোন দেখিয়ে পোৱা নাই আচলতে কেনেকুৱা হ'ব। স্নিগ্ধা আৰু অংকিতা ধুনীয়াকৈ বজাৰ কৰি পেলাই এটা কেক আনিছে, আৰু ভাল লাগিব, এনজয় কৰিম। এতিয়া বৌ গাত কোনে কেক খান্দিব তাক লৈ আমাৰ মাজত এটা প্ৰশ্ন হৈ আছে। আই থিংক স্নিগ্ধা পাৰিব চাগে, নহয় জানো? আৰু আমি কাক খান্দিম আমাৰ মাজত? আজি আমাৰ বহুত মৰমৰ গাৰ্গী বৌৰ বাৰ্থডে হয়, আৰু আমি সেইকাৰণে চবে মিলি পেলাই চৰাই চাপৰিতে এটা কেক লৈ আনিছোঁ বৌৰ কাৰণে। আৰু আমি এতিয়া বৌ আহি পোৱালৈ ৰৈ আছোঁ। বৌ যেতিয়া আহি পাব আমি বৌক ছাৰপ্ৰাইজ দিবৰ কাৰণে প্লেন কৰি দিছোঁ। ফাৰ্ষ্টত আমি বৌক লুকাই থ'ম, তাৰপিছত আমি ঘৰটো উলিয়াম, লাইটছ অফ, কেণ্ডেলছ অন, আৰু তাৰপিছতে বৌ আহিব, তাৰপিছত আমি কেক কাট কৰিম, তাৰপিছত আমি গান গাম। স্কিপ ফাৰ্ষ্টত এখন বিস্কুট এখন খালি লওঁ, তাৰপিছত কেক পৰাগৰ আইডিয়া কৰিব লাগিব। পৰাগৰ আইডিয়া মতে যে ফাৰ্ষ্টত কি এখন বিস্কুট মানে কাটিব, বৌয়ে কাটিব, তাৰপিছত বৌক মানে কেকটো উলিয়াই আনি পেলাই ছাৰপ্ৰাইজ দিয়া হ'ব। কিন্তু বৌ তেতিয়ালৈ বেহুচ মই ভাবিছোঁ ফাৰ্ষ্টত বিস্কুটে ছাৰপ্ৰাইজ দিম, বিস্কুট লওঁ। मैजिक कैंडल है वाह मैजिक कैंडल है फोकस है সেইখন কটাই নাই পৰা। Happy birthday to you. Happy birthday to you. Thank you, Hiram. Happy বাকী কিনে গ'লে Thank you. Happy birthday to you. নাই একেটা নুমাই, মই জানো। পাৰিব? কৈছে পাৰিব। মই কৰোঁ নেকি? মই ফুকা লাভ নুমাই যায়। এইটো নুমাব পৰা কথা একেলগে এইটো মই এক্সেছ নকৰোঁ।